সংগ্রাম চলিছে চলিব চলিছে চলিব ইনকলাব জিন্দাবাদ 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 সিআইটু জিন্দাবাদ 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 স্মারকপত্ৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ আমি প্ৰেৰণ কৰি আছোঁ। প্ৰতি মাননীয় মুখ্যমন্ত্ৰী অসম চৰকাৰ দিছপুৰ গুৱাহাটী মাননীয় চক্ৰ বিষয়া কলগাছিয়া ৰাজ্য চক্ৰৰ জৰিয়তে বিষয় বিভাগীয় সঞ্চালকালয়ৰ প্ৰস্তাৱ বিবেচনা কৰি আন্দোলনকাৰী অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ দাবী পূৰণ কৰক। মহাশয়, সমগ্ৰ দেশৰ লগতে অসমতো ৰূপায়ণ হৈ থকা সংহত শিশু বিকাশ আঁচনি মানৱ সম্পদ বিকাশৰ বুনিয়াদী ভেটি গঢ়ি তোলাৰ বাবে অতি জৰুৰী এখন আঁচনি। এই কথা আপোনাৰ নেতৃত্বাধীন অসম চৰকাৰৰ প্ৰতিটো প্ৰাসংগিক অনুষ্ঠানত ব্যক্ত কৰি আহিছে। পিছে অতি পৰিতাপৰ বিষয় যে এই আঁচনি ৰূপায়ণৰ তৃণমূল পৰ্যায়ৰ ৰাজ্যখনত সেৱা আগবঢ়াই থকা 1,21,000 অধিক অংগনবাড়ী কৰ্মী মিনি কৰ্মী তথা সহায়িকাক ন্যূনতম পাৰিশ্ৰমিক পৰ্যন্ত সঠিকভাৱে আদায় দিয়া হোৱা নাই। কামৰ বোজা প্ৰতিদিনে বৃদ্ধি পাই আহিছে। চৰকাৰৰ বিভিন্ন বিভাগৰ আঁচনিৰ তৃণমূল স্তৰৰ সংগঠক হ'ল অংগনবাড়ী কৰ্মী সহায়িকাসকল। কিন্তু কামৰ বোজা বহন কৰিও পাৰিশ্ৰমিক হিচাপে আজিৰ সময়ত মাননি পাই আছে মাত্ৰ এগৰাকী কৰ্মীয়ে 6,500 টকা, সহায়িকাগৰাকীয়ে 3,250 টকা আৰু মিনি কৰ্মী এগৰাকীয়ে মাহিলী 4,750 টকা। এই সামান্য মাননিৰে বৰ্তমানৰ দুৰ্মূল্য বজাৰত নিজৰ অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰি জীৱন নিৰ্বাহ কৰাটো কিমান কঠিন হ'ব পাৰে সেয়া সহজে অনুমেয়। এই পটভূমিত অসম চৰকাৰৰ পৰা মাননিৰ ধন বৃদ্ধিৰ বাবে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই আপোনাৰ ওচৰত মাননীয় শিশু আৰু মহিলা কল্যাণ মন্ত্ৰী শ্ৰীযুত অজন্তা নিয়োগ মহাশয়ৰ ওচৰত আৰু বিভাগীয় সঞ্চালক মহোদয়ৰ ওচৰত বহুবাৰ আবেদন নিবেদন জনাইছিল। আপোনাক মাননীয় শিশু কল্যাণ মন্ত্ৰী মহোদয়ে বহুবাৰ অসমৰ বিভিন্ন ঠাইত সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিলে কোনো গ্ৰহণযোগ্য সঁহাৰি নোপোৱাত ধৰ্মঘট চলাই আছে। মাননীয় সঞ্চালক মহোদয়ে সন্থাই উত্থাপন কৰা মাননি বৃদ্ধিৰ দাবী বিবেচনা কৰি এক সুনিৰ্দিষ্ট প্ৰস্তাৱ আপোনাৰ চৰকাৰৰ বিবেচনাৰ বাবে 12 আগষ্ট 2023 ইংৰাজী চনত প্ৰেৰণ কৰিছিল। কিন্তু আজিলৈকে আপোনাৰ চৰকাৰে উক্ত প্ৰস্তাৱৰ ভিত্তিত চৰকাৰী জাননী প্ৰকাশ কৰা নাই। বিশেষকৈ অসম বিধানসভাৰ সাম্প্ৰদায়িক বাজেট অধিৱেশনকো কেইবাগৰাকী সন্মানীয় বিধায়কে উত্থাপন কৰিছিল। কিন্তু সকলোকে আচৰিত কৰি বিভাগীয় মন্ত্ৰীগৰাকীয়ে পদক্ষেপ নললে। এতিয়া 26 ফেব্ৰুৱাৰীৰ পৰা অনিৰ্দিষ্টকালীন ধৰ্ণাত বহি আছে গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলীত কেইবা হাজাৰ কৰ্মী সহায়িকাই। প্ৰশাসনৰ কঠোৰ বাধা নিষেধ সন্মান জনাই এক দুৰ্গন্ধময় পৰিৱেশত দিনে নিশাই মহিলাসকলে চিঞৰি আছে সঞ্চালকৰ প্ৰস্তাৱ মতে মাননি বৃদ্ধিৰ চৰকাৰী জাননী প্ৰকাশ কৰাৰ বাবে। কিন্তু যোৱা 3 মাৰ্চ সন্ধিয়া 5 বজাত নিজৰ বাসভৱনলৈ মাতি নি সংগঠনৰ নেতৃত্বক বিভাগীয় মন্ত্ৰী মহোদয়াই সঞ্চালকৰ প্ৰস্তাৱ মান্যতা দিবলৈ অস্বীকাৰ কৰিলে। এতিয়া জৰুৰী হৈ পৰিছে আপোনাৰ উপযুক্ত হস্তক্ষেপ। সেয়েহে CITU কলগাছিয়া সমন্বয় কমিটিয়ে উপৰোক্ত বিষয়ত আপুনি তাৎক্ষণিক হস্তক্ষেপ কৰি আন্দোলনকাৰী মহিলাসকলক নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত উপযুক্ত সঁহাৰি জনাবলৈ অনুৰোধ জনালোঁ। সকলোকে হৈ এই স্মাৰকপত্ৰ আমি CITUৰ পক্ষৰ পৰা প্ৰেৰণ কৰিছোঁ। আপোনালোকে দিছে মোক মেমৰেণ্ডাম, মই এখন ৰিচিভ কৰিছোঁ আজি আৰু মই মোৰ হায়াৰ অথৰিটিলৈ ফৰৱাৰ্ড কৰিম আৰু আপোনালোকৰ যিটো মেছেজ আছে সেইটো প্ৰেৰণ কৰা।